ছাত্ৰ-ছাত্ৰীসকল আজি আমি যুগমীয়া শৰাইঘাটৰ লিখক সূৰ্য কুমাৰ ভূঞা আৰু যুগমীয়া শৰাইঘাটৰ প্ৰশ্ন উত্তৰৰ বিষয়ে আলোচনা কৰিম এই ভিডিঅ'টোত। সূৰ্য কুমাৰ ভূঞাৰ জন্ম হৈছিল 1892 চনত আৰু মৃত্যু হৈছিল 1964 চনত। সূৰ্য কুমাৰ ভূঞাক আমি প্ৰবাদ পুৰুষ হিচাপে জানো। সূৰ্য কুমাৰ ভূঞাৰ জন্ম হৈছিল নগাঁৱত। তেওঁৰ জন্মস্থান নগাঁৱত আৰু তেওঁ কটন কলেজৰ প্ৰথম অসমীয়া অধ্যক্ষ আছিল। তেওঁ প্ৰায় অসমীয়া আৰু ইংৰাজী ভাষাৰ বিভিন্ন কিতাপ ৰচনা কৰিছিল আৰু তেওঁৰ ৰচনা 1.5 কুৰিৰো অধিক। 1.5 কুৰি হৈছে 1 কুৰি মানে হৈছে 20, 1.5 কুৰি মানে হৈছে 30। গতিকে ইমানখিনি তেওঁৰ লিখনি আছিল। কলিকতা আৰু লণ্ডন বিশ্ববিদ্যালয়ত মেধা আৰু কৃতিত্বৰ পৰিচয় দিয়া ইতিহাসৰ ছাত্ৰ আছিল ডক্টৰ সূৰ্য কুমাৰ ভূঞা আৰু তেখেতে ভাৰতবৰ্ষৰ এগৰাকী ইতিহাসবিদ আছিল। এতিয়া প্ৰশ্ন নম্বৰ 1 আমি নকৰোঁ। কুৱেশ্যন নম্বৰ 2টোত দিয়া আছে উত্তৰ দিয়া অতীতৰ শৰাইঘাটৰ সমস্যা কি আছিল। অতীতৰ শৰাইঘাটৰ সমস্যা আছিল সামৰিক। খ নম্বৰত দিয়া আছে বৰ্তমান শৰাইঘাটৰ সমস্যা কি। বৰ্তমান শৰাইঘাটৰ সমস্যা হৈছে সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক। গ নম্বৰত দিছে ৰামসিংহ কোন। ৰামসিংহ এজন ৰাজপুত ৰজা আৰু তেওঁ ঔৰংজেব বাদশ্বাহে অসম আক্ৰমণ কৰিবলৈ তেওঁক পঠাইছিলে। ঘ নম্বৰ প্ৰশ্ন তেওঁ কিয় অসমলৈ আহিছিল। তেওঁ অসম আক্ৰমণ কৰি মোগলৰ অধীন কৰিবলৈ আহিছিল। তাৰপিছত ঙ নম্বৰটোত চোৱা কি দিছে শৰাইঘাট ৰণ কাৰ মাজত হৈছিল। শৰাইঘাটৰ ৰণ মোগল আৰু আহোমৰ মাজত হৈছিল। সেই সময়ত আহোম আছিল ৰজা, আহোম আৰু মোগলৰ মাজত হৈছিল। প্ৰথম চত দিছে লাচিতৰ অধীনত কিমান সৈন্য আছিল। লাচিতৰ অধীনত 1 লক্ষ সৈন্য আছিল। 1 লক্ষ মানে হৈছে 1 লাখ। মোগলে নাৱেৰে সৈতে ধৰি ৰখা শৰাইঘটীয়া সেনাপতিজনৰ নাম কি আছিল। মোগলে নাৱেৰে সৈতে ধৰি ৰখা সেনাপতিজনৰ নাম আছিল কোৱামৃদ্ধা হাজৰিকা। তেখেতক নাৱেৰে সৈতে ধৰে আৰু তেওঁক কৈছিলে কি নাচিব কৈছিলে যে, গতিকে সেইজন সেনাপতিৰ নাম আছিল কোৱামৃদ্ধা হাজৰিকা। গতিকে এইখিনি হৈছে 2টোৰ প্ৰশ্ন আৰু দিয়া আছে কেইটামান। বাকীকেইটাত দিয়া আছে জ নম্বৰত দিয়া আছে মোগল সেনাপতিক চৰাই খোজাৰ দায়ত লাচিত বৰফুকনে কাক লোৱা লগাই থৈছিল। সেইটো হৈছে লাচিত বৰফুকনে কটকী ৰামচৰণক লোৱা লগাই থৈছিলে। তাৰপিছত চোৱা বৰকীয়া জ ৰজা ৰামসিংহ বীৰ লাচিতক আফুগুটিৰ সহায়ত কি বুজাবলৈ গৈছিল। সৈন্যৰ সংখ্যা বুজাবলৈ গৈছিল আফুগুটিৰ দ্বাৰা। নিয় নম্বৰত চোৱা লাচিতে অসমীয়া সৈন্যৰ বল বুজোৱাৰ উদ্দেশ্যে ৰামসিংহলৈ কি পঠাইছিল। এটা কি কৰিছিলে চুঙা বালি পঠিয়াই দিছিলে ৰামসিংহই অসমীয়া সৈন্যৰ বল বুজাবলৈ লাচিতে পঠাই দিছিলে ৰামসিংহলৈ। তাৰপিছত দিছে পাঠটোত থকা কঠিন শব্দ কিতাপখনৰ পিছফালে দিয়া আছে শব্দ সম্ভাৰত, তাতে চাই ল'বা। তাৰপাছত দিয়া আছে পাঠত থকাৰ দৰে সংলাপবোৰ লিখা। ওপৰত কিছুমান সংলাপ দিয়া আছে, সংলাপখিনি পাঠত যেনেকৈ দিয়া আছে তেনেদৰে মিলাই লিখিব দিছে। প্ৰথমতে দিছে কথাৰ যুদ্ধৰে বলে নোৱাৰি ৰামসিংহই ব্ৰহ্মপুত্ৰ পাৰ হৈ গুৱাহাটীৰ গড় ল'বলৈ চেষ্টা কৰাৰ সময়ত জ্বৰৰ গাৰে লাচিতে বৰফুকনে অসমীয়া ৰুণুৱাক কি কৈছিল। এতিয়া কথাখিনি ক'ব লাগিব যে অসমীয়া ৰুণুৱাসকল মই যুঁজিহে মৰিম। চিলা পৰ্বতৰ ওপৰত এচৰ পৰা মাটি কিনি থৈছোঁ, তাতে মোৰ শটো থবা, নাইবা মোক বঙালে ধৰি লৈ গৈ যাওক, তোমালোকে সুখেৰে ঘৰলৈ উভতি যোৱা। এইখিনি কথা লাচিতে কৈছিল। গতিকে কিতাপত যেনেকৈ দিয়া আছে সেইখিনি কথা তেনেকৈ লিখিবা। ঠিক আছে। কথাৰ যুদ্ধৰে সন্মুখত এইখিনি লিখি ল'বা। কথাৰ যুদ্ধৰে বলে নোৱাৰি লাচিতে কি কৈছিলে সেইখিনি সন্মুখত লিখি দিবা। তাৰ পিছৰ কেইটাও তেনেকেই লিখিবা। খ নম্বৰ দিছে অসম এৰি যোৱাৰ সময়ত ৰামসিংহই অসমক প্ৰশংসা কৰি কি কৈছিল
ধন্য ৰজা, ধন্য মন্ত্ৰী, ধন্য সেনাপতি, ধন্য সেনা। অকল এজন মানুহে সকলো সৈন্য চলাই, ই কি আচৰিত। মই হেন ৰামসিংহই নিজৰ যুদ্ধৰ সেনাপতি হৈও একোটি সুবিধা নাপাওঁ। এইখিনি কথা লিখিলেই হ'ব। তাৰপিছত চোৱা গ নম্বৰত, কোনোবাই যুদ্ধৰ কামত মন এৰি ইফাল সিফাল কৰে বুঢ়ী বীৰ লাচিত বৰফুকনে কামাখ্যা গোসানীলৈ সেৱা কৰি কি ঘোষণা কৰিছিল। এইখিনি ঘোষণাখিনি লিখিব লাগিব। কি কৈছিল? যুদ্ধৰ কামত পা চুকিলে মই হেংদাঙেৰে তাক দুডোখৰ কৰি কাটিম আৰু পিছতহে স্বৰ্গদেউ জনাম। তাৰপিছত চোৱা ঘ নম্বৰ কৈছিল, ঘ নম্বৰত কি কৈছে? বৰাই কুঁৱৰীয়ে কাপোৰৰ আঁৰৰ পৰা স্বৰ্গদেউ কি উপদেশ দিছিলে? কি কৈছিলে? যে ফুকনৰ কথা নৰজিলে আমাৰ পৰাজয় হোৱাটো নিশ্চিত বুলি কৈছিলে। 5 নম্বৰত দিছে বহলাই লিখা, যুদ্ধত জয় হ'বলৈ যুদ্ধৰ আহিলাৰ বাহিৰে আৰু কিহৰ প্ৰয়োজন? কি বস্তু আছিল? স্বাৰ্থহীন মনোবৃত্তি, কৰ্মনিষ্ঠতা, যুদ্ধত জয়ৰ কাৰণে উত্ৰাৱল অথচ নিশ্চিত অভিলাষ। এইখিনি লিখিব লাগিব। তাৰপিছত দিছে খ নম্বৰত চোৱা, সেনাপতি কোৱামৃদ্ধা হাজৰিকাই কি কৌশলেৰে মোগল সৈন্যৰ মাজৰ পৰা সাৰি আহিবলৈ সক্ষম হৈছিল বৰ্ণনা কৰা। এইখিনি পঢ়ি মই ইয়াতে দি দিছোঁ, এইখিনি চাই লিখিবা। গ নম্বৰটো চাই লিখিবা। গ নম্বৰত দিয়া আছে শৰাইঘাটৰ ৰণত অসমৰ বিজয়ৰ মূলতে থকা কথাবোৰ কি আছিল? কি আছিল? সাহসী, অমূলে দুৰ্নীতি দমন, দেশৰ মংগল কাৰ্যত সম্পূৰ্ণ আত্মবিলোপন, আৰু কি আছিল? গোটেই মানুহখিনিৰ স্বাৰ্থত্যাগ আৰু আত্মকণ্ডলৰূপী মানুহৰ মাজত যে কাজিয়া লাগে, সেই কাজিয়া লগা গছডালক কি কৈছিলে? শিপাই ঠালে ঠেঙুলি উৎপাতন, মানে ধ্বংস কৰি পেলাব কৈছিলে। সেইখিনি কথা লিখিব লাগিব এইখিনিত। ঠিক আছে, বুজি পাইছা নহয়? এই 5 নম্বৰলৈ এতিয়াও কুৱেশ্যন নম্বৰ 5লৈ দিয়া হ'ল, কুৱেশ্যন নম্বৰ 5। তাৰপিছৰখিনি নেক্সট ভিডিঅ'ত পাবা তোমালোকে। Like and subscribe our channel.